নমস্কাৰ জিমোচায়া স্টোৰ ইউটিউব চেনেলটোলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এবাৰ এড্ৰেছটো কৈ দিছোঁ 2 নং ভৰালি চুক সুৰজনগৰ তুলসীবাৰী পথ আৰু এড্ৰেছ দুটা কৈ দিয়া হৈছে 6002313001 অন্য এটি নাম্বাৰো কৈ দিয়া হৈছে 6002313001 এই দুইটা নাম্বাৰতে কল কৰিব পাৰিব, মেছেজ কৰিব পাৰিব আৰু আপোনালোকে ফোন এটা কৰি আমাক কাপোৰবোৰ ল'বলৈ সুবিধা হ'ব নহয় জানো? হয়। এইযোৰ হৈছে খুব ধুনীয়া মাছ লাইটৰ আৰু ব্ৰিঞ্জল কালাৰ জকাচিপা কালাৰটো দিয়া হৈছে। জকাচিপা কালাৰটো এয়া খুব ধুনীয়া আলু কালাৰ হয়। এইটো আলু কালাৰ আৰু পাৰিটো ব্ৰিঞ্জাল যাক আমি বেঙুনীয়া বুলিও কোৱা হয়। বহুত কেইগৰাকীয়ে বেঙুনীয়া কালাৰ অলৰেডি বিচাৰি আছিলে, এয়া আপোনালোকে পাই যাব। এয়া গামোচা অফাৰ দিয়া হৈছে, লগতে পূজাৰ অফাৰ দিয়া হৈছে। সুন্দৰ এখনি গামোচাৰ চকচোন পাৰিৰ সৈতে বহুত ধুনীয়াকৈ জিলিকি আছে, আপোনালোকে ল'ব পাৰিব। আপোনালোকে আহক সোনকালে, অফাৰবিলাক আপোনালোকে ক্ৰয় কৰক, সোনকালে আহক। এইযোৰ হৈছে আৰু এইযোৰ দেখাই গৈছোঁ মই। এইযোৰ হৈছে চিলাক কটন। চিলাক কটন হয়নে? পাৰিটো এয়া ব্ৰিঞ্জল কালাৰ দিয়া হৈছে, খুব ধুনীয়া। ইয়াৰ লগতো আছে গামোচা অফাৰ। এয়া ফুলটো এবাৰ ওচৰৰ পৰা চাওকচোন, বহুতেই ধুনীয়া হয়। অফাৰ ধামাকা চলি আছে, আহক জলদি আহক আপোনালোকে। আৰু এইযোৰ দেখাইছোঁ, এইযোৰ হৈছে চিলাপ কটন। চিলাপ কটন কি কয় তুমি বুজাই দিয়া অলপ। চিলাপ কটনটো হৈছে এটা কটনৰ নিচিনাকৈ খুব সুন্দৰ হয়, এৰী সূতা হয়। এই তেনেধৰণৰ যিটো মানে পিন্ধিবলৈ আৰাম লাগিব। এয়া গামোচা অফাৰ দিয়া হৈছে, আহক পিন্ধিবলৈ বহুতেই আৰাম। গৰম ঠাণ্ডা বুলিবলৈ নাই, বহুত ভাল লাগে। আমি নিজেও পৰিধান কৰি আছোঁ, খুব ভাল লাগে পিন্ধি, ধুলেও একো নহয়। আহক আৰু এইযোৰ দেখাইছোঁ, এয়া মাছ লাইটৰ হয়। মাছ লাইটৰ সুন্দৰ ব্ৰিঞ্জল কালাৰ, এয়া খুব ধুনীয়া লাগিছে। আৰু ইয়াৰ লগতো আছে এয়া গামোচা অফাৰ, আৰু লগতে সকলোতে ব্লাউজ পিচ পাব আপোনালোকে। কোনো চিন্তা কৰিব নালাগে, ব্লাউজ পিচ সকলোতে পাব। আৰু অফাৰ চলি আছে, এয়া গামোচা এখন অফাৰ দিয়া হৈছে। আপোনালোকে আহক, লগালগ যোগাযোগ কৰক। ফোন নম্বৰ দুটি কৈ দিয়া হৈছে আপোনালোকে, আৰু ডেছক্ৰিপশ্যনতো দিয়া হ'ব, আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব। আৰু এযোৰ দেখাইছোঁ, এইটো বহুত ধুনীয়া হয়। এইযোৰ মাছ লাইটৰ হয়। যিহেতু আমাৰ কেইগৰাকীমান বান্ধৱীয়ে বহুতেই এইদৰে ক'লা পাৰিত ক'লা কালাৰত বিচাৰি আছিলে, ডিজাইন কৰি দিয়া হৈছে। আৰু ইয়াৰ লগতো আছে অফাৰ। ওচৰৰ পৰা চাওকচোন কি সুন্দৰ লাগিছে। এয়া গামোচা অফাৰ আছে লগতে। এয়া গামোচা অফাৰটো চাওক, বহুতেই ধুনীয়া হয়। আৰু এয়া এনেধৰণে এভেইলেবল আছে। ইয়াৰ লগতো গামোচা অফাৰ পাব। আপোনালোকে আহক, পূজাৰলৈকে অফাৰটো দিয়া হ'ব, তাৰ পাছত আপোনালোকে অফাৰ নেপাব। আহক। আৰু আজি এই কাপোৰযোৰে দেখাই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। সকলোকে ধন্যবাদ জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে জয় কুন্দি মামা, জয় বলিয়াবা, জয় মাতা মেশ্বৰী।